নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। অসম পুলিচৰ ফালৰ পৰা আজি এক নতুন নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু এই নটিফিকেশ্যনত অসম পুলিচৰ এবি আৰু ইউবিৰ এডমিট কাৰ্ড দিয়াৰ কথা কোৱা হৈছে। এই নটিছখনত কি কথা কোৱা হৈছে চাওঁ আহক। এই নটিছখনত এবি ইউবিৰ যি এডমিট কাৰ্ড আপোনালোকে 8 আগষ্টৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু জিলাভিত্তিক এই এডমিটসমূহৰ ডাউনলোড কৰা তাৰিখসমূহো বেলেগ বেলেগ। 8 আগষ্টৰ পৰা কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ', নলবাৰী, বৰপেটা, বাক্সা, ধুবুৰী, কাছাৰ, নগাঁও, লখিমপুৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, বঙাইগাঁও, কোকৰাঝাৰ আৰু শিৱসাগৰ এই ডিষ্ট্ৰিক্টসমূহৰ পৰীক্ষাৰ্থীয়ে এডমিটসমূহ ডাউনলোড কৰিব পাৰিব আৰু মৰিগাঁও, শোণিতপুৰ, দৰং, ওদালগুৰি, চাউথ চালমাৰা, কৰিমগঞ্জ, হোজাই, ধেমাজি, বিশ্বনাথ, কাৰ্বি আংলং, তিনিচুকীয়া, গোৱালপাৰা, চিৰাং, চৰাইদেউ এইসমূহ ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীসমূহে আপোনালোকৰ 21 আগষ্টৰ পৰা এডমিটসমূহ ডাউনলোড কৰিব পাৰিব আৰু ৱেষ্ট কাৰ্বি আংলং, মাজুলী, ডিমা হাছাও এই জিলাকেইখনৰ পৰীক্ষাৰ্থীসকলে 4 ছেপ্টেম্বৰৰ পৰাহে এডমিটসমূহ ডাউনলোড কৰিব পাৰিব। এই নটিছখন ডাউনলোড কৰাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ ডাউনলোড কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই বন্ধুসকল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।